ভাঙা নৌকাত নিদিব ভৰি পইচা ল'ব গণি গণি। এই দুনিয়াখনত পইচাৰ কাৰণে কিমান প্ৰব্লেম হৈ আছে, কিমান সমস্যা হৈ আছে। কিয় কিয় চৰকাৰে পইচা আনলিমিটেড বনাই নিদিয়ে? ইমান পইচা কিয় বনাই নিদিয়ে যে দুখীয়া মানুহ নোহোৱা হৈ যায়, অভাৱ নোহোৱা হৈ যায়, মানুহৰ প্ৰব্লেম নোহোৱা হৈ যায়? কিয় বনাই নিদিয়ে? আমাৰ দেশত পইচা বনোৱা মেচিনো আছে, তেওঁলোকে কিয় বনাব নোৱাৰে এভেইলেবল পইচা? কিয় পইচাৰ উভৈনদী কৰি দিব নোৱাৰে? সৰুৰ পৰা আমাৰ এইটোৱে কোৱেশ্চন, এইটোৱে প্ৰশ্ন আমাৰ মূৰত আহি থাকে। কিয় পইচা ইমান নাহে আমাৰ তাতে? কিয় পইচা ইমান চাপ্লাই নিদিয়ে? কিয়? আপোনালোকে নিশ্চয় জানে পইচা বনোৱা হয় ৰিজাৰ্ভ বেংকত পইচা বনোৱা মেচিন আছে। কিন্তু তেওঁলোকে ইমান পইচা কিয় নবনায়? কিয় লিমিটেড পইচা বনায়? যদি তেওঁলোকে এভেইলেবল পইচা বনালে হয়, আজি আমাৰ খেতিয়কে আত্মহত্যা কৰিব নালাগিল হয়, মানুহ পইচাৰ অভাৱত অশিক্ষিত হৈ থাকিব নালাগিল হয়। কিমান মানুহে পইচাৰ অভাৱত স্কুল কলেজ পঢ়া শুনা দেখিবই নোৱাৰে। কিমান সমস্যা হৈ আছে পইচাৰ কাৰণে, কিমান মানুহে খাবই পোৱা নাই। কিন্তু কিয় ৰিজাৰ্ভ বেংকে এইটো বস্তু দেখা পোৱা নাই? কিয়? বলক আমি চাওঁ এইটো কিয় হয়। ইয়াৰ এটা কাৰণ আছে। এখন দেশত যিমান গুডছ এণ্ড ছাৰ্ভিচেছ বনোৱা হয়, সেইটো যিমান কাৰেঞ্চি বনোৱা হয়, যিমান নোট ছাপোৱা হয়, তাৰ সমান হ'ব লাগিব। এইটো এটা নিয়ম। কিন্তু এই নিয়মটো কিয় বনোৱা হয়? চাব, এখন দেশত ধৰক 5জন মানুহ আছে আৰু খাবৰ কাৰণে 50 কিলো চাউল আছে আৰু 500 টকা এখন দেশত বনোৱা হৈছে। তেতিয়াহ'লে একোজন মানুহৰ তাতে 100 টকাকে পৰিল বুলি আমি ধৰিলোঁ। এতিয়া কি হ'ল? 50 কিলো চাউলৰ দাম কিমান হ'ল? 500 টকা হ'ল। কিন্তু আমি যদি কাৰেঞ্চি বঢ়াই দিওঁ, নোট বেছি ছাপাই দিওঁ, তেতিয়া কি হ'ব? ধৰক 5,000 টকা ছাপাই দিলোঁ, তেতিয়া 5জন মানুহৰ মাজত 5,000 টকা আহিব। ধৰক একোজন মানুহৰ তাতে 1,000কে পৰিল আৰু চাউল 50 কিলো থাকিল। তেতিয়া চাউলৰ দাম কিমান? 50 কিলো চাউলত তেতিয়া 5,000 টকা হ'ব। মানে কি? মানে চাউলৰ দামটো বাঢ়ি গ'ল। এইটোৱে কাৰণ, যিটো কাৰণত নোট ইমান নছপায়। নোট বেছি ছপালে কি হয়? বস্তুৰ দামটো বাঢ়ি যায়। এখন দেশত যেতিয়া নোট বেছিকৈ ছপাই দিব, তেতিয়া বস্তুৰ দামটো বাঢ়ি যাব। এই প্ৰশ্নটো আমাৰ সৰুৰ পৰা মূৰত আহি আছে যে কিয় নোট ছপাই নিদিয়ে? কিয় প্ৰব্লেমবিলাক সমাধান নকৰে? পইচাৰ কাৰণে হোৱা প্ৰব্লেমবিলাক এইটোৱে কাৰণ। নোট বেছিকৈ ছপাই দিলে বস্তুৰ দাম বাঢ়ি যাব। কিয় বাঢ়ি যাব মই আপোনালোকক ক'লোঁ। আশা কৰিছোঁ আপোনালোকৰ উত্তৰটো পাইছে। যদি মোৰ ভিডিঅ'টো এতিয়ালৈকে লাইক আৰু শ্বেয়াৰ কৰা নাই, মোৰ ভিডিঅ'টো লাইকো কৰক, শ্বেয়াৰো কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাৰণ মই আপোনালোকৰ কাৰণে সদায় নতুন টেকনিকেল ভিডিঅ' লৈ আহিম। আজিৰ কাৰণে ইমানেই। ধন্যবাদ। জয় আই অসম।